নমস্কাৰ কৃষক বন্ধুসকল, আজি আপোনালোকৰ মাজত অতিকৈ গুৰুত্বপূৰ্ণ বিষয় এটা লৈ আহিছোঁ। এই বিষয়টো হৈছে যে আমাৰ কৃষকসকলে মাটি পৰীক্ষা কৰে আৰু মাটি পৰীক্ষা কৰাৰ পিছত তেখেতসকলৰ ঘৰত এখন ভূমি স্বাস্থ্য কাৰ্ড তেখেতসকলক বিভাগৰ ফালৰ পৰা বা তেখেতসকলক পৰীক্ষাগাৰৰ পৰা তেখেতক এখন ভূমি স্বাস্থ্য কাৰ্ড দিয়া হয়। এই ভূমি স্বাস্থ্য কাৰ্ডখনৰ পৰা তেখেতসকলে কেনেকৈ লাভালাভ পাব আৰু সেইখন কেনেকৈ বুজি পাই তেওঁলোকে কেনেকৈ কৃষি পথাৰত সাৰ প্ৰয়োগ কৰিব, সেই বিষয়ে তেখেতসকলক অৱগত কৰিব খুজিছোঁ। আমাৰ কৃষকসকলে এটা কথা জানে যে উদ্ভিদৰ শ্ৰীবৃদ্ধি আৰু বিকাশৰ ক্ষেত্ৰত আমাৰ বিভিন্ন পুষ্টিকৰ মৌলবোৰৰ প্ৰয়োজন, আৰু এই পুষ্টিকৰ মৌলবোৰৰ যদি এটাৰো অভাৱ হয় তেতিয়াহ'লে কি হয়, গছৰ শ্ৰীবৃদ্ধি বা শস্যৰ উৎপাদনৰ ক্ষেত্ৰত যথেষ্ট হ্ৰাস পোৱা দেখা যায়। গতিকে কৃষকসকলে এটা কথা জনা উচিত যে গছৰ শ্ৰীবৃদ্ধিৰ ক্ষেত্ৰত আমাৰ যিবোৰ মৌলৰ প্ৰয়োজন, এই মৌলবোৰৰ ভিতৰত আমাৰ দুটা ভাগত দুই প্ৰকাৰৰ মৌল পোৱা যায়। সেই দুই প্ৰকাৰৰ মৌলৰ ভিতৰত প্ৰথম প্ৰকাৰ হৈছে মেক্ৰ' এলিমেণ্ট, যিটো আমি বৃহৎ পুষ্টিকৰ বেছি পৰিমাণে আমাক লাগে, আৰু দ্বিতীয়তে আমাৰ হৈছে যে মাইক্ৰ' নিউট্ৰিয়েণ্ট অৰ্থাৎ অনুপুষ্টিকৰ, যিখিনি আমাক কম পৰিমাণৰ প্ৰয়োজন হয়। অন্যহাতে এই মেক্ৰ' এলিমেণ্ট যিখিনি আমাৰ বৃহৎ পুষ্টিকৰ, তাক আমি দুটা ভাগত ভাগ কৰা যায়। এটা হৈছে প্ৰাইমেৰী এলিমেণ্টছ অৰ্থাৎ প্ৰাথমিক পুষ্টিকৰ বা মুখ্য পুষ্টিকৰ, যিকেইটা হৈছে সেইকেইটা হৈছে নাইট্ৰজেন, ফছফৰাছ আৰু পটাছিয়াম, আৰু দ্বিতীয়তে হৈছে ছেকেণ্ডেৰী এলিমেণ্টছ অৰ্থাৎ মানে গৌণ পুষ্টিকৰ, সেইকেইটা হৈছে আপোনাৰ কেলছিয়াম, মেগনেছিয়াম আৰু ছালফাৰ। ইয়াৰ উপৰিও কৃষকসকলক আমাৰ খেতি পথাৰত শস্যৰ বাবে অতিকৈ প্ৰয়োজনীয় মাইক্ৰ'নিউট্ৰিয়েণ্টবোৰ হৈছে উদ্ভিদৰ বাবে যিবোৰ অতিকৈ অপৰিহাৰ্য পুষ্টি, সেইবোৰ হৈছে আপোনাৰ সাধাৰণতে আমি 8টা প্ৰকাৰত দিয়া যায়। 8টা আপোনাৰ মানে মৌল পোৱা যায়: বৰণ, ক্লৰিন, তাম, আইৰণ, মেংগানিজ, মলিবডেনাম, নিকেল আৰু জিংক। এই 8 প্ৰকাৰৰ যি আমাৰ মৌল আছে, এই 8 প্ৰকাৰৰ মৌল আমাক গছক কম পৰিমাণৰ লাগে, কিন্তু অতিকৈ গুৰুত্বপূৰ্ণ আপোনাৰ এই মৌলকেইটা। এই মৌলকেইটাৰ যদি এটাও আমাৰ অভাৱ হয় তেতিয়াহ'লে কি হয়, খেতি পথাৰত আমাৰ শস্যৰ উৎপাদন হ্ৰাস পায়। লগতে খেতিয়কসকলে আপোনাৰ কি হয়, যিমানখিনি তেখেতসকলে পাব লাগিছিল খেতি বা উৎপাদন পাব সেই হিচাপে তেওঁলোকে উৎপাদন পোৱা দেখা নাযায়। গতিকে মই এই আৰম্ভণিতে আপোনালোকক কথাটো কোৱাৰ দৰে মাটিৰ যিটো স্বাস্থ্য কাৰ্ড, ভূমিৰ যিটো স্বাস্থ্য কাৰ্ড খেতিয়কসকলৰ ঘৰত থাকে বা খেতিয়কসকলে তেওঁলোকে মাটি পৰীক্ষা কৰাৰ পিছত যিখন স্বাস্থ্য কাৰ্ড পায়, সেই স্বাস্থ্য কাৰ্ডখন তেওঁলোকে কি কৰে, ভালদৰে বুজি নোপোৱাৰ কাৰণে তেওঁলোকে খেতি পথাৰত কিমান সাৰ প্ৰয়োগ কৰিব লাগে সেই বিষয়ে তেওঁলোকে অৱগত নহয়। গতিকে মই আপোনাৰ ভিডিঅ'টো দেখুওৱাৰ দৰে যিখন আমাৰ স্বাস্থ্য কাৰ্ড থাকে, এই স্বাস্থ্য কাৰ্ডখন আপোনালোকে চাই লওক, আৰু এই স্বাস্থ্য কাৰ্ডখনত আপোনালোকৰ সাধাৰণতে আমাক 12টা এলিমেণ্টৰ ক্ষেত্ৰত 12টা আমাৰ সূচাংক সূচাংক আমি ইয়াত খেতি পথাৰৰ কাৰণে আমি এই যিখন আমাৰ আছে কাৰ্ড আপোনালোকৰ ওচৰত থাকে, এই 12টা ইণ্ডিকেটৰ সূচাংকই আপোনালোকক খেতি পথাৰত কিমান আপোনালোক সাৰ প্ৰয়োগ কৰিব লাগিব আৰু খেতিডৰাত কেনেকৈ আপোনালোকে বুজি পাব সেই বিষয়ে মই ক'বলৈ ওলাইছোঁ। এজন কৃষকৰ ঘৰত যদি এনেকুৱা ধৰণৰ এখন স্বাস্থ্য কাৰ্ড থাকে তেতিয়াহ'লে আপোনালোকে বুজিব লাগিব যে আমাৰ মাটিৰ নমুনাৰ যিখিনি আমি বিৱৰণ দিয়া যায়, মাটিৰ নমুনাৰ বিৱৰণৰ ভিতৰত ইয়াত আমি আপোনালোকৰ স্বাস্থ্য কাৰ্ড দেখিব যে উপলব্ধ নাইট্ৰজেন বুলি কোৱা মাত্ৰে কি যে খেতিত গছে যিখিনি মৌল খাব পাৰে, অৰ্থাৎ আমি যেনেকৈ ভাত খাবৰ কাৰণে ভাতৰ আগত আমাৰ ধান থাকে, ধানৰ পিছত আমি তাক চাউল বনাওঁ, চাউলৰ পিছত যেতিয়াই আমি ভাত বনাই খাব পাৰোঁ, ঠিক তেনেদৰে গছেও মাটিত যিখিনি মৌল থাকে, মৌলৰ ভিতৰত সকলো ফৰ্মতে সকলো অৱস্থাতে খাব নোৱাৰে, আৰু যিখিনি অৱস্থাত গছে খাব পাৰে সেইখিনিকে হৈছে আমি উপলব্ধ বুলি কোৱা যায়। আৰু এই উপলব্ধ নাইট্ৰজেন বা উপলব্ধ ফছফৰাছ বা উপলব্ধ পটাছিয়াম, pH মাটিৰ যিটো অম্লতা বা ক্ষাৰকীয় কথা কোৱা যায়, EC যিটো আমাৰ ইলেক্ট্ৰিকেল কণ্ডাক্টিভিটি, অৰ্থাৎ আমাৰ মাটিত যিবোৰ আপোনাৰ বিন্ধা থাকে মানে কি প'ৰ্ছ থাকে, সেই প'ৰবোৰৰ মাজেৰে যিবোৰ পানী অহা যোৱা কৰে, আৰু পানী অহা যোৱা কৰোঁতে যিবোৰ আমাৰ মৌল ভাঙি গৈ কিনে আপোনাৰ আয়ন সৃষ্টি কৰে, আপোনাৰ পজিটিভ আয়নে হওক বা ধনাত্মক আয়নে হওক বা ঋণাত্মক আয়নে হওক, এই ধনাত্মক আয়ন আৰু ঋণাত্মক আয়নবোৰ যেতিয়া মানে কি
মাটিত থকা পৰবোৰৰ মাজেৰে অৰ্থাৎ বিন্দাবোৰৰ মাজেৰে অহা যোৱা কৰে সেই বস্তুটোৱে হৈছে যে সেইখিনি ইলেক্ট্ৰিকেল কণ্ডাক্টিভিটি বুলি কোৱা যায় সাধাৰণতে ইয়াক আমাৰ লৱণতাৰ ভিত্তিত আমি মানে কি কিমান লৱণতা আছে মাটিখিনি সেই বিষয়ত বাছি উলিওৱা যায় আৰু এই ক্ষেত্ৰত আমাৰ ইলেক্ট্ৰিক কণ্ডাক্টিভিটি যথেষ্ট গুৰুত্বপূৰ্ণ বহন কৰে ইয়াৰ এটা সূচাংকটো যথেষ্টই গুৰুত্বপূৰ্ণ ইয়াৰ লগতে আমাৰ জৈৱিক কাৰ্বন আমাৰ কিমান থাকে মাটিত সেই বিষয়ে আপোনালোকক এই কাৰ্ডখনৰ জৰিয়তে আপোনালোকে বুজি পাব ঠিক তেনেদৰে উপলব্ধ সালফাৰ যিখিনি আমি আপোনালোকক আগতে কৈছোঁ এইটো হৈছে সেকেন্ডাৰী অৰ্থাৎ গৌণ যিখিনি আমাৰ মৌল আছে ঠিক তেনেদৰে মাইক্ৰনিউট্ৰিয়েণ্ট আপোনাৰ উপলব্ধ জিংক কিমান পোৱা যায় বা উপলব্ধ বৰণ কিমান আছে উপলব্ধ আইৰণ কিমান আছে লো উপলব্ধ মেংগানিজ কিমান আছে উপলব্ধ কপাৰ কিমান আছে সেই বিষয়ে আপোনালোকে এই কাৰ্ডখনত আপোনালোকে দেখা পাব ইয়াৰ এটা আপোনালোকে কথা লক্ষ্য কৰিব যে ইয়াতে পাঁচটা আমাৰ যি স্মাইলি যিটো হাঁহি থকা মুখৰ নিচিনা এখন পাব এই পাঁচটাৰ ভিতৰত আপোনালোকে পাঁচটা ৰং পাব এই পাঁচটা ৰং হৈছে আপোনাৰ এটা সেউজীয়া এটা হালধীয়া আৰু এটা হৈছে কমলা কালাৰ আনটো হৈছে ৰঙা আৰু শেষৰটো আপোনালোকে কলা অৰ্থাৎ এইকেইটা ৰঙত আপোনালোকে বুজি পাব লাগিব যে সেউজীয়া ৰং যদি আপোনালোকৰ আছে তেতিয়াহ'লে বুজি পাব যে মাটিত উপলব্ধ ঠিকে আছে আৰু হালধীয়া যদি আছে অকণমান আপোনালোকৰ মধ্যম আৰু যদি কমলা কালাৰ আছে তেতিয়াহ'লে মানে কি নিম্ন হৈ আহিছে আপোনাৰ মৌলটো যিখিনি থাকিব লাগে তাতকৈ বহুত কম আছে আৰু যদি ৰেড কালাৰ হৈছে ৰঙা হৈছে তেতিয়াহ'লে অতি নিম্ন তাতকৈ বহুত কমি আহিছে আৰু যদি আপোনাৰ কলা আছে তেতিয়াহ'লে মানে কি স্মাইলিটো যিটো হাঁহি থকা আছে তেতিয়াহ'লে উপলব্ধ নহয় সেই মৌলটো গতিকে আপোনালোকে প্ৰথমতে আপোনালোকে চাওক নাইট্ৰজেনৰ ক্ষেত্ৰত আপোনাৰ কথা আছে যে নাইট্ৰজেন ইয়াত আমি উল্লেখ কৰোঁতে যে প্ৰতি হেক্টৰ মাটিত 520 কেজি আছে আৰু ইয়াৰ ৰেঞ্জটো কিমান আছে যে আমি 280ৰ পৰা যদি 560 ভিতৰত থাকে তেতিয়াহ'লে সেইটো আমি সেউজীয়াৰ ভিতৰত থৈছোঁ অৰ্থাৎ কি যে সেই মাটিডৰাত আপোনালোকৰ কি হ'ব যে উপলব্ধ নাইট্ৰজেন ঠিকেই আছে গতিকে তাত কিমান অধিক পৰিমাণে আপোনালোকে ইয়াত নাইট্ৰজেনৰ প্ৰয়োজন নাই ঠিক তেনেদৰে উপলব্ধ ফচফৰাছো আমি 33 কেজি আপোনাৰ 33.5 পৰা 33 কেজি 540 গ্ৰাম আছে প্ৰতি হেক্টৰ মাটিত গতিকে এই ক্ষেত্ৰত আপোনালোকে যদি চাই তেতিয়াহ'লে আমাৰ পৰিসৰ কিমান হ'ব লাগে ৰেঞ্জ কিমান আছে যে 10 পৰা 25 কেজি গতিকে এই ক্ষেত্ৰত আপোনালোকে যিকেইটা সেউজীয়া আছে তাত ৰেঞ্জটো লিখা আছে পৰিসৰটো লিখাই আছে আৰু পিএইচৰ ক্ষেত্ৰত আপোনালোকে এটা লক্ষ্য কৰক যে পিএইচটো আমি কি আছে যে আপোনাৰ প্ৰায় ৰঙা কালাৰ আছে অৰ্থাৎ মানে কি পিএইচ আছে 5.3 তো 5.3 টো আপোনাৰ পৰিসৰটো কিমান আছে যে 5.5 পৰা আপোনাৰ 8.5 ভিতৰত আছে অৰ্থাৎ আমি কি হৈছে যে পিএইচৰ যিটো কালাৰ আছে ৰং আমি কিছে অকণমান আমলিক হৈ আছে গতিকে আমাৰ সেই আমলিকটো আমি যদি গুচাব লাগে তাত হয়তো আমি কি মানে জিপসাম বা চূণ আমি দিব লাগিব গতিকে চূণ বা জিপসাম দিলে কি হ'ব যে মাটিটো অকণমান আমাৰ 5.5 বা 8.5 ভিতৰত আহিব আৰু প্ৰায়ভাগ গছে আমাৰ নিউট্ৰেল পিএইচত অৰ্থাৎ মানে 6ৰ পৰা 7-8 পিএইচৰ ভিতৰত যথেষ্ট পৰিমাণে মানে কি গছে ভাল শ্ৰীবৃদ্ধি হয় আৰু লগতে মানে ফল দিব পাৰে গতিকে বা উৎপাদন যথেষ্ট ভাল হয় গতিকে আপোনালোকে কৃষক বন্ধুসকল আপোনালোকে এইখন যিখন কাৰ্ড আছে এই কাৰ্ডখনৰ জৰিয়তে আপোনালোকে ইয়াত গোটেইকেইটা ৰেঞ্জ লিখাই আছে কিমানৰ পৰা কিমান থাকিব লাগে আৰু অন্যহাতে শেষৰ পিনে আপোনালোকে চাব যে আমি ধানৰ ক্ষেত্ৰত যিটো লিখি থৈ আছে ইয়াত যদি ধৰি লওক আমাৰ কিমানখিনি প্ৰয়োজন হয় ইয়াত মানে কি আপোনাৰ প্ৰতি হেক্টৰ মাটিত আপোনাৰ কিমান আপোনাৰ পচন সাৰ লাগিব আৰু ডিএপি সাৰৰ মিশ্ৰণ দুটা লিখাই আছে এটা যে সাৰৰ মিশ্ৰণ 1 আৰু সাৰৰ মিশ্ৰণ 2 আৰু 1 নম্বৰ সাৰৰ মিশ্ৰণ হৈছে আপোনাৰ ডিএপি হিচাপে আপুনি কিমান দিব আৰু 2 নম্বৰতে এছএছপি হিচাপে কিমান দিব ডিএপি হিচাপে আপোনালোকে ধানৰ ক্ষেত্ৰত এইখন আপোনাৰ যিখন আমাৰ কাৰ্ড ইয়াত আপোনালোকৰ মাজত মই দেখুৱাইছোঁ সেই হিচাপে প্ৰতি হেক্টৰ মাটিত 29 কেজি ডিএপি এমঅপি আপোনাৰ মিউৰেট অফ পটাছ 33 কেজি ইউৰিয়া আপোনাৰ 75 কেজি হিচাপে আপোনালোকে প্ৰয়োগ কৰিব পাৰে ঠিক তেনেদৰে যদি আপোনালোকে এছএছপি হিচাপে ছিংগল ছুপাৰ ফসফেট হিচাপে ব্যৱহাৰ কৰে তেতিয়াহ'লে 84 কেজি প্ৰতি হেক্টৰ মাটিত আপোনালোকে ব্যৱহাৰ কৰিব লাগিব আৰু মিউৰেট অফ পটাছ আপোনালোকে 33 কেজি হিচাপে ব্যৱহাৰ কৰিব লাগিব আৰু ইউৰিয়া 86 অৰ্থাৎ 86 কেজি হিচাপে আপোনালোকে প্ৰতি হেক্টৰ মাটিত ব্যৱহাৰ কৰিব লাগিব আৰু যিহেতুকে ইয়াত আপোনালোকে দেখা পাইছে বৰণৰ ক্ষেত্ৰত যিটো আমাৰ অনুসাৰ আছে অনুসাৰটো বৰণৰ ক্ষেত্ৰত আপোনালোকে দেখা পাইছে যে প্ৰায় সেইটো আপোনাৰ অৰেঞ্জ কালাৰৰ আৰু ৰেড কালাৰৰ নিচিনা হৈছে গতিকে এই ক্ষেত্ৰত আপোনালোকে যে তাত আপোনাৰ কি হৈছে যে নিম্নগামী হৈছে গতিকে যিটোকে নিম্নগামী হৈছে বৰক্সৰ ক্ষেত্ৰত আপোনালোকে প্ৰতি হেক্টৰ মাটিত 10 কেজি হিচাপত আপোনালোকে প্ৰয়োগ কৰিব লাগিব গতিকে কৃষক বন্ধুসকল আপোনালোকৰ এনেকুৱা ধৰণৰ যদি আপোনালোকৰ ঘৰত এনেকুৱা মাটিৰ স্বাস্থ্য কাৰ্ড বা ভূমি স্বাস্থ্য কাৰ্ড আপোনালোকৰ হাতত আছে তেতিয়াহ'লে অতি শীঘ্ৰে আপোনালোকে কৃষি বিভাগৰ বিষয়াৰ লগত আত্মাৰ বিষয়াৰ লগত বিষয়া কৰ্মচাৰীৰ লগত যোগাযোগ কৰক নহতুবা আপোনালোকে আমাৰ কৃষি উন্নয়ন বিষয়া বা অন্য আমাৰ কৃষি বিভাগত যিখিনি মানুহ আপোনালোকৰ হঠাতে আপোনালোকে মানে কি ওচৰতে পায় সেইসকলৰ লগত আপোনালোকে যোগাযোগ কৰক আৰু এই কাৰ্ডখনৰ লাভালাভ ল'বৰ কাৰণে আপোনালোকে চেষ্টা কৰক ধন্যবাদ